হেইচেন হেপাহৰ হেপা কোন গম পাইছে তেখেত আৰু তেখেত মোৰ লগত আজি দুদিন আৰু দুৰাতি আৰু তেখেতৰ লগত আমি এতিয়া একেলগে যাম শ্ৰী শ্ৰী আউনীআটী সত্ৰ। হেল্ল' নমস্কাৰ বন্ধু, ৱেলকাম বেক টু মাই ইউটিউব চেনেল মাজুলী বিকাশ ব্লগ। সৰুটো বেছিহে হ'ল নেকি? মই বৰ্তমান তেখেতৰ এইখন মাৰ্চিডিজখন মই নামটো দি লৈছিলোঁ। মাৰ্চিডিজখন লৈ আৰু অলপ ভাবিলোঁ ওলাই যাওঁ, মানে তেখেতক ঘৰত বহাই থলোঁ আৰু মই ঘৰৰ পৰা একদম মানে এইখন লৈ মানে একখন মাৰি আহোঁগৈ। চাই লওক বিন্দাছ তেখেতৰ আৰু মই গৈ আছোঁ। তো চলো দে বাবা চলতে হে, চলো বহুত ধামাকা হ'বলৈ গৈ আছে। গা পা ধুই বৰ্তমান ঘৰৰ পৰা ওলাই দিলোঁ আৰু তেখেত আগত চলো চলতেহে আৰু মই এতিয়া বিন্দাছ ব্লগ বনামগৈ আৰু তেখেতেও বনাব। চাই থাকক জৰুৰ, তাক মানে নতুন যদি চেনেল হৈছে ছাবস্ক্ৰাইব কৰি দিব। বিন্দাছ একদম ৰ'দে পূৰা আহি আছোঁ একেলগে দুইজন আৰু বিন্দাছ অকলশৰীয়াটো ৰাস্তা একদম গৈ থাকোঁ। অকলশৰীয়া মানে এইটো নিজান ধুনীয়া ৰাস্তা আৰু পৰিৱেশটোও ভাল লাগিছে। আৰু আপোনালোকো ৰ'ব এইপিনে গৈ লৈছোঁ, পোহৰটো অলপ ভালকৈ আহিব আৰু ব'লক এতিয়া বিন্দাছ যাওঁ। আৰু তেখেতে পূৰা ৰাইড দেখিছে নাই, একদম ফ্লেগ লগাই মেলি একদম মানে হেভি আৰু এইচেন হেপাহ একদম পূৰা হেভি মানুহ আৰু। তো চাই থাকক আৰু আমাৰ ভিডিঅ' কেনেকুৱা হয়। আৰু নেক্সট ভিডিঅ'টো চোৱা নাই চাই ল'ব নেক্সট ভিডিঅ'টো যদি মানে চোৱা নাই সেইটো ভিডিঅ'। প্ৰথমটো তেওঁক যেতিয়া এনেকৈ ৰিচিভ কৰিছিলোঁ তেতিয়া সেইটো ভিডিঅ' চোৱা নাই, চাই ল'ব। তো চলো ৰে বাবা চলতেহে। মানে কথাটো এনেকুৱা, আমাৰ ঘৰৰ পৰা 18 কিলোমিটাৰ আউনীআটী সত্ৰলৈ, আৰু সেইবাবে মানে বাটত ইমান ভিডিঅ' কৰি থকা নাই, ডাইৰেক্ট আহি গৈছোঁ আৰু। তো চলো চলতেহে ৰে বাবা। আৰু ছাবস্ক্ৰাইব কৰা নাই যে তো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ব'লক আৰু ডাইৰেক্ট মানে আউনীআটী সত্ৰতে আৰু ব'লক। হেইচেন হেপাহৰ হেপা কোন গম পাইছে তেখেত, আৰু তেখেত মোৰ লগত আজি দুদিন আৰু দুৰাতি আৰু তেখেতৰ লগত আমি এতিয়া একেলগে যাম শ্ৰী শ্ৰী আউনীআটী সত্ৰ। আৰু কেনেকুৱা লাগিছে মাজুলীত? মানে কেনেকুৱা লাগিছে বুলি ক'ম, আজিতো ৰাতিপুৱা উঠা অকণমান দেৰি হ'ল ন, দেৰি হৈছে উঠা দেৰি হৈছে, সোনকালে আহিব লাগিছিলে। তথাপি মই ভবা নাছিলোঁ আমি পশ্চিম কাৰ্বি আংলঙত মানে অকণমান আমাৰ ঠাণ্ডা ভাৱ এটা আছে। ইয়াত আহি পেলাই সেই ঠাণ্ডাটো পোৱা নাই, অলপ গৰমে লাগিছে আৰু খুব এক্সাইটেড হৈছোঁ। আউনীআটী সত্ৰনো কেনি যাব লাগে, কেতিয়া পামগৈ, ব'লক আৰু আমি একেলগে যাওঁ। চাই থাকক মাজুলী বিকাশ ব্লগ। অ'কে, পাই গ'লোহি কমলাবাৰী। মানে কমলাবাৰীৰ পৰা আমি এতিয়া যাম আউনীআটী সত্ৰলৈ। আৰু আউনীআটী সত্ৰ পোৱাৰ আগত দেখিছে নাই অসম ভাওনা সমাৰোহ। এই ব'লক আৰু অসম ভাওনা সমাৰোহ আজি নহয় মানে আৰু অলপ দুদিনৰ পাছত গম পাব আৰু ব'লক। এয়া দেখিছে আউনীআটী সত্ৰলৈ আৰু মাত্ৰ 3 কিলোমিটাৰ আছে। চলো চলতেহে। আৰু এখেত পূৰা একদম পূৰা ৰাইডত পূৰা লাগি আছে আৰু ময়ো ৰাইডত লাগি আছোঁ। আজি তেখেত একদম চেণ্ডেল লৈ আৰু মই আজি জোতা লৈ, মানে তেখেতে আজি চেণ্ডেলটো কি কাৰণে মানে এৰিলে? আচলতে সত্ৰত সোমালে জোতাযোৰ খুলিব লাগিব আৰু আজি যোৱা 5 দিনে মই জোতা পিন্ধি থকাৰ বাবে অকণমান ভাবিলোঁ আজি ভৰিহাল অকণমান মুকলি হৈ থাকক, চেণ্ডেলযোৰ পিন্ধিলোঁ। হয়, ঠিকে আছে। আৰু চেণ্ডেলতে অকল কমফৰ্ট অনুভৱ কৰিছোঁ। বঢ়িয়া চলো। আৰু ফাইনেলি পাই গ'লোহি শ্ৰী শ্ৰী আউনীআটী সত্ৰ, আৰু সেয়া ভাওনা সমাৰোহ হ'ব আৰু দুদিনৰ পাছত। টেনশ্যন নল'ব, আহি যাব চাব, একেলগে আমিও চাম, টেনশ্যন নল'ব। আৰু ব'লক এতিয়া আউনীআটী সত্ৰৰ ভিতৰলৈ যাওঁ, চলো। যোনজন নেকি কাৰ্বি আংলং অৰ্থাৎ পশ্চিম কাৰ্বি আংলঙৰ পৰা যোনজন নেকি মোৰ বন্ধু অৰ্থাৎ দাদা আহিছিলে, আৰু তেখেতক লৈ মই শ্ৰী আউনীআটী সত্ৰত পালোঁ। আৰু আউনীআটী সত্ৰত তেখেতক যি পাৰোঁ দেখাম আৰু আপোনালোককো চোৱা নাই যদি চাব, আগৰ ভিডিঅ'ত দিছোঁ আৰু এতিয়াও চাব। আৰু তেখেতৰ লগতে এতিয়া আমি গৈ বন্তি গছ জ্বলাওঁ, তাৰপিছত লগ পাই আছোঁ। প্ৰায় আপোনালোকক মই সৰু শ্বৰ্টহে দিছোঁ, কাৰণ ইয়াৰ ওপৰত বিশেষ ভিডিঅ' বনাই থোৱা আছে। ডেছক্ৰিপশ্যনত গৈ লিংকটোত গৈ ক্লিক কৰি চাই দিব। আৰু মানে জাষ্ট সৰুটো এটা মানে ক্লিপকেইটা লগাইছোঁ আৰু তেখেতৰ লগত আহিছোঁ আৰু তেখেতকো দেখাইছোঁ আৰু আপোনালোককো দেখাইছোঁ। দাদাজনক দেখুৱাৰ লগতে আপোনালোককো অলপ দেখাই দিওঁ, আহক। আৰু এয়াই হৈছে আমাৰ সত্ৰাধিকাৰ ঈশ্বৰ প্ৰভু ইয়াতে থাকে আৰু এই কোঠালিতে থাকে, আৰু সেইবাবে আপোনালোকক দেখালোঁ আৰু চাই থাকক। নাই মানে তাত থাকি বহুত ভাল লাগিলে, আৰু তাৰ পৰা মানে মই তাত অলৰেডি ভিডিঅ' বনালোঁ, সেইকাৰণে তাৰ পৰা ওলাই দিলোঁ। আৰু ব'লক এতিয়া চাইকেল চলাই ব'লক, গম পাব ক'ত যাম, মানে কমলাবাৰী সত্ৰ, উত্তৰ কমলাবাৰী সত্ৰত যাম। আৰু উত্তৰ কমলাবাৰী সত্ৰত মানে পামেই আৰু ব'লক। আৰু বৰ্তমান মই আহিছোঁ শ্ৰী মাজুলী উত্তৰ কমলাবাৰী উত্তৰ সত্ৰ, কমলাবাৰী ব'লক সত্ৰলৈ। ভিতৰলৈ যাওঁ। বিশেষ মই ভিডিঅ' বনোৱা নাই, মোৰ ডেছক্ৰিপশ্যনত আছে। মই মাজুলীৰ ল'ৰা আৰু ডাইৰেক্টটো মাজুলী ল'ৰা বুলিয়ে বহুত ভাল লাগিছে। আৰু
তেখেতক দেখাম এতিয়া তেখেতক আউনীআটী সত্ৰ দেখালোঁ এতিয়া উত্তৰ কমলাবাৰী সত্ৰ দেখাবলৈ আৰু উত্তৰ কমলাবাৰী সত্ৰ দেখাই আৰু বেলেগ সত্ৰ দেখাম আৰু আপোনালোকক সৰু সৰু মানে জাষ্ট এটা আৰু মোৰ ভিডিঅ'বিলাকৰ ওপৰত বনালোঁ অলৰেডি চাব আৰু এতিয়া আমি তাত যাওঁ তেখেতে মানে কি কৰিছে চাই থাকক আৰু অলপ কথাটো এনেকুৱা দেখিছে বহি ল'লোঁ প্ৰায় আৰু আমি তেখেতক লগ পাম কোন নিশ্চয় চাগে অলপ ধৰিব পাৰিছে আৰু এইপিনে আমাৰ জাতীয় সন্মান লৈ লৈছোঁ আমাৰ গৌৰৱ মানে কান্ধত লৈ লৈছোঁ আৰু এতিয়া লগ পাম নিশ্চয় চ' আপোনালোকেও লগ পাব উত্তৰ কমলাবাৰী সত্ৰ যিটো আমাৰ প্ৰতিষ্ঠাপক হ'ল বদলা পদ্মমাতা য'ত শংকৰদেৱৰ শিষ্য মাধৱদেৱ আৰু মাধৱদেৱৰ শেষৰজন শিষ্য হ'ল বদলা পদ্মমাতা বিশেষ এটা মই দেখুওৱা নাই মোৰ বন্ধু চেনেলত গৈ চাব আৰু বাকীখিনি উপভোগ কৰোঁ নে কি কয় চলো চলতেহে আৰু ইয়াৰ পৰা যাওঁ বেলেগ সত্ৰলৈ তাৰ পৰা ওলাই দিলোঁ আৰু আহি গ'লোঁ আমি গড়মূৰ সত্ৰত মানে কি হয় আৰু নাজানো ব'লক আৰু মানে পাওঁগৈ নে নাপাওঁগৈ গধূলিয়ে হ'ব হৈছে প্ৰায় আমি দুইজন পৰা আহোঁতে প্ৰায় গধূলিয়ে হ'ব হ'ল হয় ন আৰু কালি নিচিনাই হৈছে গধূলিয়ে হৈছেগৈ আৰু আমি এতিয়া বৰ্তমান কমলাবাৰী ধৰি লওক আউনীআটী সত্ৰ ঘূৰিলোঁ আৰু এতিয়া আমি যাম এইটো কি আছিলে কি সত্ৰ গড়মূৰ সত্ৰ আৰু গড়মূৰ সত্ৰ যাম আৰু আপোনালোককো দেখাম ব'লক গড়মূৰ সত্ৰ মানে এইটো স্পীডত সময়ো গৈ আছে গড়মূৰ সত্ৰ বন্ধ হ'ব পাৰে নাই বন্ধ নহয় সত্ৰ বন্ধ নহয় তো আমি পামগৈ বিন্দাছ তেখেতে গম নাপায় আপোনালোকেতো পায় ব'লক আৰু গড়মূৰ সত্ৰ পোৱাৰ আগত আৰু বন্ধু এজনক লগ ধৰি যাওঁ ব'লক এই কমলাবাৰী আহিছে গড়মূৰ পাই গ'লোহি আৰু এয়া মোৰ বন্ধু মানে দাদা আৰু এই পাৰ্টনাৰ বিনা হাকো লগ গৈছা আৰু এইটোতো ক'বই নালাগে আৰু মোৰ একদম মেইন মালিক আৰু মালিক বুলিয়ে কৈছোঁ মালিক নহয় জানো একদম মালিক কেনেকুৱা লাগিছে আৰু এজনক লগ পাই কেনেকুৱা লাগিছে ভাল লাগিছে দেই ভাল লাগিছে মই ভিডিঅ' অলপ আগত তোমাৰ ভিডিঅ' চাই আছিলোঁ মোৰ ভিডিঅ' তোমাৰ ভিডিঅ'ত মানে ডেছক্ৰিপশ্যনত পাই মানে চেনেলটো চাই বঢ়িয়া চাই কিনে মানে দেখিলোঁ তাৰপিছত ভাবিলোঁ লগ কৰিম ভাবি তোমাক খবৰ কৰিলোঁ আৰু ঠিকে আছে ত' লগ পাই আছোঁ বেলেগ আৰু সমাপ্ত কৰিবলৈ আছোঁ এতিয়া মানে গড়মূৰ সত্ৰ যাম গড়মূৰ সত্ৰৰ পিছত ঘৰ কিছুমান আমি এলুটি খাই নিদিয়া বাদ দিয়ক আৰু ত' লগ পাই আছোঁ দিয়ক নিশ্চয় মানে আন্ধাৰ নামি আহিল বাই বাই কাইলৈ আহিম আজি সোমাব নহ'লে গড়মূৰতে পালোহি কিন্তু সোমাব নহ'লে বাদ দিয়ক আৰু বাই বাই